হাই কি খবৰ হে ভালে আছে মোৰ একদম বিন্দাস আপোনালোকৰ ফালে বৰষুণ দিছে না এই চাওক ইয়াতে বৰষুণ অলপ অলপ ঠাণ্ডা স্লাইড ফুচকা তাৰপাছত ফুলৰি এইবিলাক খাব মন যায় দেখোন বজাৰত ইমান ধুনীয়া বতৰ নিচক ঠাণ্ডা বৰষুণ আহি আছে লকডাউনে কি কম তথাপিও মই এনজয় কৰি আছোঁ এই বাই ধুনীয়াকৈ ফুলবিলাক ফুটি থৈছে পাছত দেখাম ভালকৈ চাওকচোন বতৰটো অলপমান কি ধুনীয়া একদম মানে নাচবা ইচ্ছা যায় মোৰ লগত আপোনালোকে অলপমান চাই লওঁ চাওকচোন কি ধুনীয়াকৈ অৱশ্যে ভালেই হৈছে বৰষুণ হয় খেতি পথাৰত অলপ পানী হ'ব খেতিবিলাকো হ'ব আজি এটা নতুন ৰেচিপি কেঁচু কলা কচু ৰ'দত শুকাই কিনে মানে সিদ্ধ কৰিছে তাতে তাৰপাছত এইটো কুকাৰত দি কিনে সিজাই লৈছে তাৰপাছত তাতে খাৰ দিছে নিমখ দিছে কড়াহীত তেল দিছোঁ তেলটো গৰম হ'লে পিঁয়াজটো দিম তাৰপাছত কেনেকৈ বনাওঁ চাই থাকক ইয়াত মাছটো ফ্ৰাই কৰি লৈছোঁ আমি ফাৰ্ষ্টতে তো চাই থাকক জ্বলা দিছোঁ দুটা ইয়াতে এতিয়া নহৰু আৰু আদাটো দিম এই আদা অলপমান ইমান চিটকি আছে তেলটো চিটকি আমি লিখিতা নকওঁ নহৰু দিছে আদাটো দিলেই তিতা হয় ভাজাতে আদাটো দিলেই তিতা হয় এইটো চব্জিৰ কাৰণে আৰু আমি এইখানে দি দিম কচুটো বইল কৰা কচুটো দি দিম ইয়াত কলা কচুত ঠাৰি হালধি নিমখ দি দিম ইয়াত বজাৰত অলপ নিমখ দিছোঁ এতিয়া অলপ পাছত দিম এতিয়া হালধি আপোনালোকৰ অনুযায়ী দিব অলপ নিমখ দি দিম মশলা এই নীলা ঢাকন এতিয়া মছলাটো দি দিম জিৰা গুড়াটো বাজাৰত যে ভেজাল বস্তু হয় ভাবি না এইবিলাক খোৱা ভাল আৰু লকডাউনত কিনবা যাতকৈ আদা এবাৰ দিম আদা ফাৰ্ষ্টতে তিতা হৈ যায়তো লাষ্টতে দিয়াবা অলপ টাইম ইয়াতে ভাজিলা মাথাটো দি দিম এইটো দি দিম ইয়াতে
পাছত নিজে নিজে ভাঙি যাব এতিয়া ঢাকনটো দি থৈ দিওঁ অলপ লাৰি দি কিনে চাই থাকক 2 মিনিটমান থাকলে হৈ যাব 1 মিনিট হ'ল আমি এতিয়া অলপ লাৰি কিনে গৰম পানী দি দিম ইয়াতে অলপ লাৰি দিওঁ ময়ে মোবাইলটো লৈ আছোঁ তো অলপ অসুবিধা হৈছে এতিয়া অলপ ইয়াতে গৰম পানীটো দি দিওঁ অলপে আৰু বেছি নিদিওঁ ইয়াতে অলপ সিজিবৰ কাৰণে আমাৰ ফুচি আছে এই ফুচি আৰু গেছটো অলপ কমত থ'ম থৈ কিনে 1 মিনিটমান আৰু গৰম হ'ব দিম চাই থাকক হ'বই আৰু মাজতে এবাৰ লাৰি উঠাই কিনে লাৰি দিছোঁ চাই থাকক এইটো মানে শুকান মানে ক'লা কচুটো ঘৰত ৰ'দত শুকাই কিনে কুকাৰত দি পিনে সিজাই লোৱা হৈছে ফাৰ্ষ্টতে তাৰপাছত এনেকৈ বনাইছোঁ আৰু চাই থাকক ফাইনেলি আমাৰ ৰেচিপি হ'ল তো চাই থাকক কি খাওঁ আৰু দেখাম বাৰু গ'ল আমাৰ দুপৰীয়াৰ সাজ এতিয়া আমি খাই লওঁ